নমস্কাৰ বন্ধু বান্ধৱীসকল, মা লক্ষ্মীৰ এই 5 সংকেত যদি আপুনি সপোনত দেখে তেতিয়াহ'লে জানিব অতি সোনকালে আপোনাৰ জীৱনত ধনৰ আগমন হোৱাৰ সংকেত দিছে মা লক্ষ্মীয়ে। বন্ধু বান্ধৱীসকল, আজিৰ তাৰিখত আমাৰ জীৱনৰ সকলোতকৈ ডাঙৰ সমস্যাটো হৈছে ধনৰ সমস্যা, আৰু আমাৰ দুখৰো কাৰণ হৈছে এইটোৱে। বন্ধু বান্ধৱীসকল, আজি আমি জানিম এইটো ভিডিঅ'ৰ জৰিয়তে ধনৰ সমস্যা শেষ কৰাৰ এই সংকেত ধনৰ দেৱী মা লক্ষ্মীৰ ৰূপত ভগৱানে আমাক দিছে। কিন্তু আমি বুজি নাপাওঁ, কিয়নো আমি এই সংকেতৰ বিষয়ে গমো নাপাওঁ। এইবিলাক এনেকুৱা সংকেত যিটো সপোনত নতুবা গভীৰ ধ্যানৰ স্থিতিত আমি দেখা পাওঁ। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক যিকেইটা সংকেতৰ কথা ক'ম, এইখিনি বহুত ধ্যান দি শুনিব, কিয়নো এই সংকেত যদি আপুনি অনুভৱ কৰি আছে তেতিয়াহ'লে এইটো ভাবক আপোনাৰ সেই সময় আহি গৈছে। আপোনাৰ ধনৰ সমস্যা শেষ হ'বলৈ ওলাইছে, আৰু অতি সোনকালে শেষ হ'বলৈ ওলাইছে। আৰু যদি এই সংকেত পোৱাৰ পিছতো আপোনাৰ ধনৰ সমস্যা চলি আছে, তেতিয়াহ'লে আপুনি জানিব যে মা লক্ষ্মীয়ে ইংগিত দি আছে আপুনি তেওঁৰ পূজা আৰু মন্ত্ৰ জপ অতি সোনকালে আৰম্ভ কৰি দিব লাগে। এই সংকেতবিলাক বুজি পোৱাটো আপোনাৰ কাৰণে অত্যন্ত জৰুৰী, কিয়নো আপোনাৰ ধনৰ সমস্যাৰ সমাধান আপুনি কৰিব পাৰিব। এতিয়া জানো আহক কি এই 5 সংকেত মা লক্ষ্মীৰ ৰূপত ভগৱানে আমাক দিয়ে। বন্ধু বান্ধৱীসকল, প্ৰথম সংকেতটো হৈছে সপোনত যদি আপুনি পদুম ফুল, সোণ নহ'লে সোণেৰে বনোৱা অলংকাৰ দেখে, আৰু যদি আপুনি সপোনত কাচু, কুমকুম, নাৰিকল, গাখীৰ এইবিলাক বস্তু আপুনি সপোনত দেখে, তেতিয়াহ'লে জানিব মা লক্ষ্মীৰ দৃষ্টি আপোনাৰ তাত পৰিছে। আপুনি জানিব অতি সোনকালে আপুনি ধন লাভ কৰিব। মা লক্ষ্মীয়ে বিচাৰিছে আপুনি মা লক্ষ্মীৰ পূজা আৰম্ভ কৰিব লাগে আৰু তেওঁৰ মন্ত্ৰ জপ কৰিব লাগে। বন্ধু বান্ধৱীসকল, কিয়নো এইবিলাক সংকেত মা লক্ষ্মীৰ লগত জড়িত হৈ আছে আৰু আপোনাৰ জীৱনত ধনৰ আগমনৰ সংকেত দিছে। দ্বিতীয় সংকেতৰ বিষয়ে জানো আহক। ৰাতিপুৱা যদি কোনোবাই আপোনাৰ দুৱাৰত খুজিব আহে, তেতিয়াহ'লে জানিব এইটো শুভ সংকেত হয়, যিটো মা লক্ষ্মীয়ে আপোনাক দি আছে। এনেকুৱা মানুহক আপোনাৰ সামৰ্থ্য অনুযায়ী সহায় কৰক আৰু মা লক্ষ্মীৰ ইংগিতটো বুজক। বন্ধু বান্ধৱীসকল, আমি মানুহক যিমানখিনি দান কৰোঁ তাতকৈ বহুত বেছি আমি পাওঁ। যদি আপুনি নিস্বাৰ্থ আৰু শ্ৰদ্ধাৰে দান কৰে, তেনেকুৱা মানুহৰ ঘৰত মা লক্ষ্মীয়ে চিৰদিনৰ কাৰণে বাস কৰে। এতিয়া জানো আহক তৃতীয় সংকেতটোৰ বিষয়ে। যিটো আপুনি দেখে, আপুনি জানিব আপোনাৰ ভাল দিন আহি গৈছে। বন্ধু বান্ধৱীসকল, ৰাতিপুৱাৰ সময়ত যদি আপোনাৰ দুৱাৰত গাই গৰু আহে, এইটো বহুত শুভ সংকেত হয়। ইয়াৰ অৰ্থ হ'ল মা লক্ষ্মীয়ে নিজে আপোনাৰ দুৱাৰত আহিছে। যদি এনেকুৱা হয়, তেনেহ'লে গাইক কিবা নহয় কিবা খাবলৈ দিয়ক। আপুনি গুড় ৰুটিৰ লগত মিহলাই দিব পাৰে, নহ'লে আপোনাৰ ঘৰত যি উপলব্ধ তাকে খুৱাব পাৰে। আৰু যদি সপোনত গাইক দেখে, এইটোও বহুত উত্তম সংকেত হয়। গাইক সৌভাগ্যৰ প্ৰতীক মনা হয়। এতিয়া জানো আহক চতুৰ্থ সংকেতটোৰ বিষয়ে। শাস্ত্ৰৰ মতে যদি দীপাৱলীৰ ৰাতি জেঠী আপোনাৰ ঘৰত দেখা পায়, তেতিয়াহ'লে এইটোক মা লক্ষ্মীৰ প্ৰতীক মনা হয়। কোৱা হয়, জেঠী আহিলে ঘৰত সুখ সমৃদ্ধি বাস হয়। ইয়াৰ উপৰিও পূজা কৰাৰ সময়ত যদি আপুনি জেঠী দেখা পায়, এইটোও মা লক্ষ্মীৰ আগমনৰ সংকেত মনা হয়। ৰাতিপুৱা আপুনি ঘৰৰ পৰা ওলোৱাৰ সময়ত দৰজাৰ বাহিৰত নহ'লে ৰাস্তাত কোনোবা ৰঙা বস্ত্ৰ পৰিধান কৰা বিবাহিতা মহিলাক দেখে, তেতিয়াহ'লে এইটো বহুত শুভ সংকেত বুলি ধৰি ল'ব। এইটোৰ অৰ্থ হ'ল আপোনাৰ ধনৰ লাভ হোৱাৰ সংকেত হয় আৰু আপোনাৰ বহুত ডাঙৰ কাম হ'বলৈ ওলোৱাৰ ইংগিত হয়। আৰু যদি আপোনাৰ ক'ৰবাত টকা পইচা পাবলৈ আছে,
অতি সোনকালে পাবৰ হৈছে। বন্ধু-বান্ধৱীসকল, যিকোনো ৰূপতে যদি আপুনি এই সংকেতবিলাক দেখে, সপোনতে হওক বা ধ্যান কৰোঁতেই হওক বা ৰাতিপুৱাৰ সময়তে হওক, এই সংকেত দেখি আছে, তেনেহ'লে অতি সোনকালে মা লক্ষ্মীৰ পূজা আৰু মন্ত্ৰ জপ কৰাৰ আৰম্ভ কৰি দিয়ক। তেতিয়া এই সংকেতবিলাকৰ লাভ আপুনি ল'ব পাৰিব। আপুনি মা লক্ষ্মীৰ যি মন্ত্ৰ জানে, জপ কৰিব আৰম্ভ কৰক। আৰু মোৰ আগৰ ভিডিঅ'বোৰ চালেও আপুনি তাত পাই যাব মা লক্ষ্মীৰ মন্ত্ৰ। বন্ধু-বান্ধৱীসকল, মোৰ এনেকুৱা ধৰ্মমূলক ভিডিঅ'বোৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত জয় মা লক্ষ্মী নিশ্চয় লিখিব।